Hello everyone, welcome to my YouTube channel. আৰু আপোনালোকৰ খবৰ ভালনে? আশা কৰিছো ভালে আছে আৰু ময়ো ভালে আছো। মই এতিয়া আছো বিনোদিনী ভিলেজ ৰিজৰ্ট। এয়া দেখিছে আপোনালোকে এখন গেট হয় আৰু এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছো আৰু পিছত আপোনালোককো দেখাই থাকিম। ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু ইয়া চাওক টিকেট কাউন্টাৰ, ইয়াতে টিকেটটো কাটি লও, পিছত আপোনালোকক দেখাই আছো আৰু এতিয়া টিকেটটো কাটি ললো আৰু এতিয়া আপোনালোকক দেখাম। আৰু আপোনালোক ৰেডি নে চাবলে? এয়া চাওক আৰু এতিয়া ৰব ভিতৰলৈ আৰু গৈ দেখাই আছো। আৰু গেছে এখন হৈছে ৰেষ্টুৰেণ্ট এয়া চাইছে আৰু এতিয়া আপোনালোকক মানে ভিতৰত গৈও দেখাম। আৰু এয়া চাওক কিমান মানুহ আহিছে। ইভিনিং টাইমত মানে বহুত মানুহ হয়, সো আমিও ইভিনিং টাইমতে আহিছো। আৰু এয়া চাওক হৰিণ বনাইছে, কি ধুনীয়া লাগিছে। আৰু ইয়াতে সবে ফটো চটো উঠি আছে। এয়া চাওক আৰু গেছে ইয়াৰ ৰেষ্টুৰেণ্টৰ ভিতৰত সোমাই দেখাই আছো আপোনালোকক। এয়া চাওক ভিতৰখন চাওক কি ধুনীয়া লাগিছে আৰু মানুহ ফুল হৈ আছে, মানে জেগা নাই বহিবলৈ মানে ৰেষ্টুৰেণ্টখনত। এয়া চাওক কিমান মানুহ আহিছে। এয়া চাওক আৰু এইপিনে চাওক এয়া চাওক ডাইনাছৰ আৰু এইপিনে সৰু ল'ৰা ছোৱালী জুলনা খেলি আছে। আৰু আপোনালোকে আহিব বিচাৰিলে আহিব পাৰে এইখন ৰিজৰ্টত, বহুতেই ভাল লাগে। আৰু ভিডিওটো চাই যদি ভাল পায় তেনেহলে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থব, কাৰণ মই নতুন নতুন ভিডিও আপলোড কৰি থাকিলে আপোনালোকে নটিফিকেশনটো পাই থাকিব। আৰু আজিলৈ ইমানেই, বাই বাই।